খনিকৰ পুথিৰ মাহাত্মৰ কথা আপুনিও নিশ্চয় জানে। গোলাঘাটলৈ আহোঁতে ৰাস্তাত হঠাতে এই পবিত্ৰ পুথিভাগ পালোঁ। আহক আজি এই পবিত্ৰ পুথিভাগৰ ইতিহাসৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। আহোম যুগত মমাই তামুলী বৰবৰুৱাই এই পুথিভাগ অধ্যয়ন কৰিবলৈ আনিছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শনৰ প্ৰতি আকৃষ্ট হৈ সেয়ে বহুত মানুহে তেওঁ শৰণাগত হৈছিলে আৰু যিটো ভকতীয়া সেই ভকতীয়া পন্থাটো গ্ৰহণ কৰিছিলে। আৰু যিসকল আমাৰ ইয়াত ব্ৰাহ্মণসকলৰ পূজা পাতলত কিছু বিঘিনি জন্মিছিলে। গতিকে ব্ৰাহ্মণসকলে কি ক'লে, আহোম স্বৰ্গদেউসকলক এটা গোচৰ দিলে যে মই স্বৰ্গদেউ আপোনাৰ ৰাজ্যত এনেকুৱা এজন ব্যক্তি ওলাইছে আৰু সেই ব্যক্তিজনে মানে সদায় নাম কীৰ্তন কৰি মানুহবোৰক এলেহুৱা শংকৰদেৱৰ ওপৰত তেনেকে গোচৰ দিলে। গতিকে আহোম স্বৰ্গদেৱে কি কৰিলে যে কোন সেইজন ব্যক্তি অনুসন্ধান কৰি গম পালে যে বাৰ ভূঞাসকলৰ এজন নেতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। গতিকে তেওঁক ৰাজসভালৈ মাতি আনি তেওঁক শাস্তি হিচাপে এটাই কথা দায়িত্ব দিলে যে তেওঁক হাতী ধৰা। বাৰ ভূঞাসকলৰ এটা প্ৰধান কাম আছিলে হাতী ধৰা কাম আছিলে। গতিকে তেওঁক হাতী ধৰিবলৈ দায়িত্ব অৰ্পণ কৰিলে আৰু ক'লে যে যদি হাতী কেনেবাকে ওলাই যায় তেতিয়া কিন্তু শংকৰদেৱ জগৰীয়া হ'ব। আৰু শেষত সেইটোৱেই হ'ল, তেওঁ হাতী ধৰিবলৈ যাওঁতে হাতী ওলাই গুচি গ'ল, শংকৰদেৱ জগৰীয়া হ'ল আৰু তেওঁক মানে শাস্তি প্ৰদান কৰিলে। তেওঁ আহোম সেনাই বিচাৰি গ'ল, শংকৰদেৱ কোচাৰ্যলৈ পলাই গুচি গ'ল। গতিকে মমাই তামুলী কিন্তু এজন প্ৰকৃততে পণ্ডিত আছিলে, যিজন সমাজ বৈজ্ঞানিক বুলি বুৰঞ্জীবিদসকলে ক'ব বিচাৰিছে। তেওঁ লিখা পঢ়া কৰা মানুহ আছিলে। গতিকে শংকৰদেৱৰ বিষয়ে জানিবৰ কাৰণে তেওঁ লিখা এই পুথিভাগ আনি নিজে অধ্যয়ন কৰিছিলে। অধ্যয়ন কৰি পেলাই দেখিলে এজন পণ্ডিত, মহাপণ্ডিত। আৰু এই পুথিভাগ তেওঁ বহাত মানে বৰবৰুৱা যিখন বহা আছে আমাৰ বেতিয়নী চাৰিঙীয়া গাঁৱত অৱস্থিত বাসভৱন, তেওঁ তাতেই পুথিভাগ থৈ দিলে। আৰু যুগ যুগান্ত তেনেকেই পুথিভাগ ইয়াত থাকি গ'ল। এখন ধৰ্মপুথি বুলি কোনো তাত হাত দিয়া নাছিলে। কিন্তু মানুহৰ যেতিয়া দ্বিতীয় আক্ৰমণ হৈছিলে 1819 চনত, আৰু প্ৰধান শত্ৰু হিচাপে ধনী বৰবৰুৱাক গণ্য কৰিছিলে। কাৰণ ধনী বৰবৰুৱাই আপোনাৰ ৰূপসিং সুবেদাৰ হতুৱাই চন্দ্ৰকান্ত সিংহৰ মাতৃ নুমলী ৰাজমাৰৰ লগ লাগি এই বদন বৰফুকনক হত্যা কৰিছিলে। আৰু বদন বৰফুকনক হত্যা প্ৰধান নায়ক হিচাপে ধনী বৰবৰুৱাক মানে টাৰ্গেট কৰি লৈছিলে আৰু এই বৰবৰুৱা বাৰীত তেওঁ আক্ৰমণ চলাইছিলে। আৰু সেই সময়ত মান সেনাই কি কৈছিলে, ধন সোণ য'ত যি আছিলে সকলো লুট কৰি নিছিলে। আৰু ইয়াৰ বৰবৰুৱা পৰিয়ালটোক আমি জনশ্ৰুতি মতে যে বন্ধ ঘৰৰ ভিতৰত সোমোৱাই জ্বলাই দিছিলে। আৰু ধনী বৰবৰুৱাই ইয়াৰ পৰা ৰাজধানীলৈ পলাই গৈছিলে। কিন্তু মান সৈন্যই ধনী বৰবৰুৱাক খেদি দিওঁতে এই টোপোলাটো লগত লৈ গুচি গৈছিলে। তাত ধন সোণ আছে বুলি এটা অনুমান, ধন সোণ আছে বুলি লৈ গৈছিলে। যাওঁতে আপোনাৰ মিছামৰা মৌজাৰ যিখন বৰ্তমান খনিকৰ গাঁও, য'ত পুথিভাগ এতিয়া বৰ্তমান আছে, তাতো এঘৰ মানুহত এজন শস্যাগত ব্যক্তি পৰি আছিলে। বাকী সকলতো পলাই গুচি গ'ল মানুহৰ ভয়ত। সেই বৃদ্ধজনক তাতে এৰি থৈ গুচি গ'ল। পৰিয়ালতো মানুহে ভাবিলে যে আমাৰতো বুঢ়াক মাৰিলে, মানে জীৱিত অৱস্থাত নাই। কিন্তু মান সেনাই কি কৰিলে, তাতেই পুথিখন এৰি থৈ গুচি গ'ল। তাত খুলি মেলি চালে ধন সোণ একো নাপালে, এখন কিতাপহে এৰি থৈ গুচি গ'ল। আৰু বুঢ়াজনকো কোনো অনিষ্ট নকৰিলে। পৰিয়ালৰ মানুহ ঘূৰি আহি সেই বৃদ্ধজনক অক্ষত অৱস্থাত উদ্ধাৰ কৰিলে। আৰু তেতিয়াৰ পৰাই মানুহৰ এটা বিশ্বাস হ'ল যে এই পুথিভাগৰ মহিমাৰ কাৰণেই এই বৃদ্ধজন মানুহৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিলে। এইটোৱে হ'ল এতিয়া আমাৰ লোকবিশ্বাস। গতিকে আমাকো ৰক্ষা কৰক, সেইকাৰণে আমাক কি কয়, ঘৰলৈ আনি পাঠ কৰায় এই পুথিভাগ। আৰু তাতো আজিও খনিকৰ এভাগ বুলি নামঘৰ আছে, নামঘৰত শৰাই সঁফুৰা চাকি বন্তি দিয়েগে। কিন্তু আটাইতকে মানে মহাত্মা এইটোৱে, এই কান্ধত যে পুথিভাগ লৈ যায়, অসমৰ যলৈকে নাযাওক খোজকাঢ়িয়ে যায়, সুদা ভৰিয়ে খোজকাঢ়ি যায়। আৰু নিয়াকেইজনে কোনো গধুৰ অনুভৱ নকৰে, ভাগৰ অনুভৱ নকৰে, একদম আলাসত গৈ থাকে।
এয়াই আছিলে আমি যিভাগ খনিকৰ পুথি বুলি আমি জানো সেই পুথিভাগৰ ঐতিহ্য ইতিহাস এয়াই আছিলে শ্ৰীমন্ত শংকৰদেৱৰ পৰা এই পুথিভাগ আনিছিলে মোমাই তামুলী বৰবৰুৱাই পঢ়িবৰ বাবে আৰু তেওঁ গৃহত থকা অৱস্থাতেই মানে আক্ৰমণ কৰিছিলে আৰু সেই সময়ত মানে সেই পুথিভাগো লৈ গুচি গৈছিলে আৰু গুচি যোৱাৰ পাছত বৰ্তমান যি খনিকৰ গাঁও আছে সেই খনিকৰ গাঁৱতে এজন ব্যক্তিৰ ওচৰত সেই পুথিভাগ বাৰীত এৰি থৈ গুচি গৈছিলে খুলি চালে টোপোলাটো একো তাত সোণ ৰূপ ধন একো নাপায় অকল মাত্ৰ এভাগ পুথি পাই পেলাই পুথিভাগ তাতে এৰি থৈ গুচি গৈছিলে আৰু পৰৱৰ্তী সময়ত সেই পুথিভাগ সেই খনিকৰ গাঁৱত উদ্ধাৰ হৈছিলে আৰু উদ্ধাৰ হোৱাৰ পাছৰ পৰাই সেই পুথিভাগে বৰ্তমান সময়ত বিভিন্ন স্থানলৈ নিয়া হয় আৰু পাঠ কৰা হয় আৰু এয়াই আছিলে খনিকৰ পুথিৰ ইতিহাস